নমস্কাৰ হোম পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম ইতিহাসৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কিছুমানৰ বিষয়ে প্ৰথম প্ৰশ্ন 1857 চনৰ বিদ্ৰোহৰ পিছত ৰজা কন্দবেশ্বৰক কোন ঠাইত বসতি স্থাপন কৰিবলৈ দিয়া হৈছিল অপচন এ যোৰহাট তেজপুৰ শদিয়া গুৱাহাটী শুদ্ধ উত্তৰটো হৈছে অপচন ডি গুৱাহাটী প্ৰশাসনিক ব্যৱস্থাৰ বাবে ইংৰাজী অসমক কিমান অংশত বিভক্ত কৰিছিল 2 3 4 5 শুদ্ধ উত্তৰ হৈছে অপচন এ 2 অসমত ব্ৰিটিছ প্ৰশাসনৰ অধীনত নিম্ন অসমত কোনে কৰ্তব্যৰত আছিল ডেভিড ৱাৰ্নাৰ ডেভিড স্কট কেপ্টেইন ৱেলছ থমাছ ৰ শুদ্ধ উত্তৰ হৈছে অপচন বি ডেভিড স্কট কেপ্টেইন ৱেলছ কিমান দিন অসমত আছিল কেপ্টেইন ৱেলছে অসমত কিমান দিন বাস কৰিছিল 15 মাহ 16 মাহ 17 মাহ 19 মাহ শুদ্ধ উত্তৰ হৈছে অপচন সি 17 মাহ কনকলতা বৰুৱাক কোনখন ঠাইৰ থানাত গুলিয়াই হত্যা কৰা হৈছিল গহপুৰ দৰং সৰুপথাৰ তেজপুৰ শুদ্ধ উত্তৰ হৈছে অপচন এ গহপুৰ ভাৰতৰ প্ৰতিনিধি হিচাপে ঐতিহাসিক ঘূৰণীয়া মেজ সন্মিলনত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল চন্দ্ৰধৰ বৰুৱা গোপীনাথ বৰদলৈ নবীন চন্দ্ৰ বৰদলৈ বিষ্ণুৰাম মেধি শুদ্ধ উত্তৰ হৈছে অপচন এ চন্দ্ৰধৰ বৰুৱা ঐতিহাসিক দাণ্ডী মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল চন্দ্ৰধৰ বৰুৱা লীলাধৰ বৰুৱা নবীন চন্দ্ৰ বৰদলৈ বিষ্ণুৰাম মেধি শুদ্ধ উত্তৰ হৈছে অপচন বি লীলাধৰ বৰুৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল 1885 1905 1917 1921 শুদ্ধ উত্তৰ হৈছে অপচন ডি 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল 1857 চনত অসমত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱা হৰকান্ত আৰু হৰনাথ মণিৰাম দেৱান আৰু পিয়লি বৰুৱা আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱা শুদ্ধ উত্তৰ হৈছে অপচন সি মণিৰাম দেৱান আৰু পিয়লি বৰুৱা অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল পিয়লি ফুকন জিউৰাম দুলীয়া বৰুৱা গোমাধৰ কোঁৱৰ হৰকান্ত শুদ্ধ উত্তৰ হৈছে অপচন সি গোমধৰ কোঁৱৰ কামৰূপৰ বিক্ৰমাদিত্য নামেৰে কাক জনা যায় ৰুদ্ৰসিংহ লাচিত বৰফুকন নৰনাৰায়ণ চিলাৰায় শুদ্ধ উত্তৰ হৈছে অপচন সি নৰনাৰায়ণ নগাং জিলাৰ ফুলগুৰি অঞ্চলৰ ফুলগুৰি বিদ্ৰোহ কোন বছৰত সংঘটিত হৈছিল 1841 1851 1861 1871 শুদ্ধ উত্তৰ হৈছে অপচন সি 1861 চনত নামঘোষাত কিমানটা ঘোষা আছে 500 1000 1500 2000 শুদ্ধ উত্তৰ হৈছে অপচন বি নামঘোষাত 1000টা ঘোষা আছে আহোম ৰজা শিৱসিংহই তেওঁৰ প্ৰধান ৰাণীক বৰৰজা বুলি ঘোষণা কৰিছিল তেওঁৰ নাম কি ফুলেশ্বৰী অম্বিকা মূলাগাভৰু সৰ্বেশ্বৰী শুদ্ধ উত্তৰ হৈছে অপচন এ ফুলেশ্বৰী তেওঁৰ প্ৰথম ৰাণী ফুলেশ্বৰীক বৰৰজা বুলি ঘোষণা কৰিছিল মনত ৰাখিব শদিয়াখোৱা গোহাঁই আছিল এগৰাকী জমিদাৰ ৰজা সীমান্ত বিষয়া নৌসেনাৰ অধিনায়ক শুদ্ধ উত্তৰ হৈছে শদিয়াখোৱা গোহাঁই আছিলে সীমান্ত বিষয়া অপচন সি ইজ দ্য ৰাইট এনসাৰ মিৰ্জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম ৰজা কোন আছিল চুহুংমুং জয়ধ্বজ সিংহ প্ৰতাপ সিংহ চক্ৰধ্বজ সিংহ শুদ্ধ উত্তৰটো হৈছে অপচন বি জয়ধ্বজ সিংহ অপচন বি ইজ দ্য ৰাইট এনসাৰ মিৰ্জুমলাৰ লগত কোনজন ইতিহাসবিদ অসমলৈ আহিছিল চিয়াবুদ্দিন তালিছ ৰালফ ফিটছ মালিক কাফুৰ হিউৱেন চাং শুদ্ধ উত্তৰ হৈছে অপচন এ চিয়াবুদ্দিন তালিছ অসম দখল কৰিবলৈ ঔৰংগজেবে কোনজন সেনাপতিক অসমলৈ পঠিয়াইছিল মিৰ্জুমলা চিয়াবুদ্দিন দানিয়াল ওপৰৰ কোনোটোৱে নহয় শুদ্ধ উত্তৰ হৈছে অপচন এ মিৰ্জুমলা ঔৰংগজেবে অসম আক্ৰমণ কৰিবৰ কাৰণে মিৰ্জুমলাক সেনাপতি হিচাপে অসমলৈ পঠিয়াইছিল কোনটো বংশৰ সময়ত মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল আহোম বংশ কোচ বংশ মটক বংশ পাল বংশ শুদ্ধ উত্তৰ হৈছে অপচন ডি পাল বংশ অসমত সৈয়দ শাহ মিলনক কি জনপ্ৰিয় নামেৰে জনা যায়
নাছিৰুদ্দিন, চান্দ আলী, আজান ফকীৰ, চান্দা চাই। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি আজান ফকীৰ। প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিল? হেমহাৰচতী, ৰুদ্ৰকন্দলী, হৰিহৰ বিপ্ৰ, মাধৱ কন্দলী। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ হেমহাৰচতী। হেমহাৰচতীয়ে প্ৰহ্লাদ চৰিত্ৰ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। তৃতীয়খন অসমীয়া চলচ্চিত্ৰ মনোমতী কোনটো বৰ্ষত মুক্তি লাভ কৰিছিল? 1935, 1938, 1941, 1943। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1941 চনত তৃতীয়খন অসমীয়া চলচ্চিত্ৰ মনোমতী মুক্তি লাভ কৰিছিল। প্ৰথমখন আছিলে জয়মতী, সেইখন 1935 চনত মুক্তি লাভ কৰিছিলে, মনত ৰাখিব। তাৰে পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত বাতৰি ক'ৰ পৰা প্ৰকাশিত হৈছিল? যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়। শুদ্ধ উত্তৰ আছে অপশ্যন এ শিৱসাগৰৰ পৰা। তলৰ কোনখন অসমৰ প্ৰথমখন চৰকাৰী মহাবিদ্যালয়? JB কলেজ, কটন কলেজ, অসম চিকিৎসা মহাবিদ্যালয়, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কটন কলেজ। কটন কলেজ হৈছে অসমৰ প্ৰথমখন চৰকাৰী মহাবিদ্যালয়। আৰু আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন, গোলাঘাটত কোন বছৰত কমিউনিষ্ট দল গঠন কৰা হৈছিল? 1943 চন, 1944 চন, 1945 চন, 1946 চন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1943 চনত। তো আজিৰ ভিডিঅ' ইমানখিনি আছিলে, ধন্যবাদ।